হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে কেনে আছে আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে পুনৰবাৰ আসাম জিকে জেডি চেনেলত সকলোকে স্বাগতম জনাইছোঁ চেনেলটো যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে অহাকালৈ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম 3rd গ্ৰেড 4th গ্ৰেডৰ সকলো কেণ্ডিডেটক লৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোৱে ভালে কহলে এক্সামটো দিয়ে যেন আশা কৰিছোঁ তো আজি লৈছোঁ আপোনালোকৰ কাৰণে সমাজ বিজ্ঞানৰ 12টা গুৰুত্বপূৰ্ণ প্ৰশ্ন তো বলক প্ৰশ্নলৈ নাম্বাৰ 1 সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি উত্তৰটো হৈছে বুধ গ্ৰহ নাম্বাৰ 2 ভাৰতৰ ৰাজ্যৰ সংখ্যা কিমান উত্তৰটো হৈছে ভাৰতৰ ৰাজ্যৰ সংখ্যা 28খন নাম্বাৰ 3 ভাৰতৰ প্ৰধান নগৰ আৰু চহৰৰ নাম কি উত্তৰ হৈছে মুম্বাই কলকাতা দিল্লী চেন্নাই আৰু বাংগালোৰ নাম্বাৰ 4 ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি উত্তৰটো হৈছে ৰাজস্থান নাম্বাৰ 5 ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি উত্তৰটো হৈছে ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম হ'ল গোৱা নাম্বাৰ 6 ভাৰতৰ জাতীয় খেল কি উত্তৰটো আপোনালোকে জানে উত্তৰটো হৈছে হকি আৰু কাবাডী ভাৰতৰ জাতীয় খেল নাম্বাৰ 7 ভাৰতৰ প্ৰধান নদী কি ভাৰতৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ নাম্বাৰ 8 ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী জন কোন আছিল উত্তৰটো হৈছে আপোনালোকৰ মাজত লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী আছিল নাম্বাৰ 9 ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল উত্তৰটো হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'ল জৱাহৰলাল নেহৰু নাম্বাৰ 10 ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয়ৰ নাম কি উত্তৰটো হৈছে তক্ষশিলা বিশ্ববিদ্যালয় নাম্বাৰ 11 ভাৰতৰ বেদ কেইখন আৰু কি কি উত্তৰটো হৈছে ভাৰতৰ বেদ 4খন তাৰে ঋগবেদ সামবেদ যুজুবেদ অথৰ্ববেদ লাষ্ট নাম্বাৰ 12 পোনপ্ৰথমে ভাৰতলৈ অহা ইংৰাজজন কোন আছিল উত্তৰটো হৈছে ছাৰ থমাছ ৰো ধন্যবাদ থাকিল সকলো বন্ধু বান্ধৱীসকললৈ আসাম জিকে জেডি চেনেলত যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে ধন্যবাদ জয় অসম